এনেকুৱা নহয় যে বোৱাৰীয়ে ঘৰ চোতাল সাৰিব লাগিব। আৰু মোৰ যিটো বেমাৰ হৈছে বহুতে কম বেমাৰটোৰ বিষয়ে আপোনালোকে গম পালে। মানে অকণমানিজনীক মই নোখোৱা একদম বাদ দি দিলোঁ আৰু। আজি ঘৰ চফা কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে ঘৰটো চফা কৰা হোৱা নাই, আগতে প্ৰায় কৰিছিলোঁ, কিন্তু আজিকালি ছোৱালীজনীৰ পৰা টাইম নোপোৱা হ'লোঁ ঘৰ চফা কৰিবলৈ। সময়ো নাই, ছোৱালীজনীক ল'ব লাগে, মায়েও স্কুল যায়গৈ, মায়েও ল'বলৈ টাইম নাপায়। সেইটো কাৰণে ভাবিলোঁ আজি দেওবাৰ দিনাখন চফা কৰিব লাগিব। বহুত মকৰা জাল হ'ল সেইকাৰণে চফা কৰিম বুলি ভাবিছোঁ। আৰু মোবাইলটো মানে এনেকৈ এঠাইত থৈ লৈছোঁ, সেইটো কাৰণে বেছি অসুবিধা হৈছে। এইটো ৰুমত আমাৰ চিলিং দিয়া নাই, এইটো দিব আৰু লাহেকৈ। ভাবিলোঁ আজি তাকে, তাইও শুই আছে ছোৱালীজনী, তাই শুই থাকোঁতে মানে চফা কৰি লওঁ। গুড মৰ্ণিং, মুনু এণ্ড প্ৰীতমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ চবৰে ভাল, মোৰো ভাল বৰ্তমান। চাহ তাহ খাই উঠিলোঁ। ৰাতিপুৱাই খুৰীয়ে কেক দিলেহি, কালি মানে ভাইটিভাগৰ বাৰ্থডে আছিলে। বাৰ্থডে আনকালে কেতিয়াবা চাহ খাওঁ, মানে মনৰ ইচ্ছা আৰু, কেতিয়াবা মন গ'লে খাওঁ, কেতিয়াবা নাখাওঁ, কিবা ভাল বস্তু থাকিলে খাওঁ, নহ'লে নাখাওঁ, এনেকুৱা হয়। আজি কেক আছিলে কাৰণে অলপ চাহটো খাই দিলোঁ। আৰু এফালে মায়ে পাছফালে আহি ওলাইছে, ভাল বস্তু থাকিলে খাই নহয়, মই জোৰ কৰিলে খাই। বুলি মা চাহ অকণমান খাবা নি, আহা এনেকে বুলি ক'লে। আৰু আচলতে চানা থাকিলে বেছি খাওঁ মানে চাহটো। তাই চানা ভাল পায়, মই ভাল নাপাওঁ। পাপাই লৈ আহিছে চানা আৰু বিস্কুট লৈ আহিছে। অঁ চানাই চানা, কোনোবাই চানাই খাই বোলে, কোনোবাই বিস্কুটে খায়, মানে মিস্ত্ৰীয়ে কাম কৰি আছে বাহিৰত। কালি চানা দিলোঁ যে ভাল পালে চাগে। তেনেহ'লে মই ঘৰটো চফা কৰি লওঁ, আপোনালোকক চফা কৰি মেলি লগ পাই আছোঁ। আৰু আপোনালোকে জানেই চাগে এখন ঘৰত মানে কিমান কাম থাকে। মায়ে ভাত পানীটো ৰন্ধা বঢ়া কৰি দিয়াৰ কাৰণে মই বাকীখিনি কৰিবলৈ সুবিধা পাওঁ, নহ'লেতো সেইকণো নহ'লহেঁতেন মায়ে যদি ইফালে ভাত পানী নবনালেহেঁতেন। কাৰণ এজনী মানুহে দুইখিনি কাম কৰা সম্ভৱ নহয়। এতিয়া ছোৱালীজনীও আছে, ছোৱালীজনীকো চাব লাগে, সেইটো কাৰণে মানে মায়ে মানে ৰন্ধা বঢ়া কৰি থাকে। মায়ে মানে ৰন্ধা বঢ়াটো মায়ে কৰেগৈ আৰু, মই প্ৰায় কৰে, মানে মই নকৰাই হ'লোঁ বুলিয়ে ক'ব পাৰি। কেতিয়াবা কাচিত ভাতটো পাতি দিয়াৰ লগে লগে মায়ে আকৌ চব্জি তব্জি মই বনাম বুলি কৈয়ে দিয়ে। সেইটো কাৰণে মই নবনোৱাই হ'লোঁ, মানে পাকঘৰলৈ মই যোৱাটো কমেই হ'ল, অকল বাচনকেইটা ধুবলৈহে যাওঁ, বাকীবোৰ চব মায়ে কৰে। পাপাই কিন্তু এটা কথা মানিব লাগিব, মোক মানে সেনেকুৱা নহয় যে বোৱাৰীয়ে ঘৰ চোতাল সাৰিব লাগিব বা কিবা কৰিবলৈ। সদায় পাপাই উঠি চোতাল সাৰিবই, মুঠতে কাউলৈও নৰয়, চোতাল তেওঁ সাৰিবই। ৰাতিপুৱা শুই উঠি তেওঁ সেইটোৱে কাম কৰে, মুঠতে চোতালখন তেওঁ সাৰিবই। সেইটো কাৰণে অলপ সুবিধাও হয় মোৰ, নহ'লে যে ছোৱালীজনী যদি কোনো নেচালেহেঁতেন বা কিবা বেলেগ শাহুৰ নিচিনা হ'লেহেঁতেন, মানে মই মানে উপায় নাইকিয়া হ'লহেঁতেন। ময়ে কৰিবলগীয়া, কিছুমানক দেখিছোঁ একদম ৰাতিপুৱাই উঠি মেলি চব কৰিবলগীয়া হয়, একদম এফালে দৌৰা দৌৰি কৰিবলগীয়া, কিন্তু সেইটো অৱশ্যে মোৰ হোৱা নাই। মা পাপা বহুত ভাল কাৰণে মানে আজি মই এনেকৈ উঠিব পাৰিছোঁ। আৰু মই সদায় মায়ে ভিতৰত দেখিছে চাগে, মোৰ ছোৱালীজনী মানে বহুত দেৰিকৈ শুৱে যে, তাই মোৰ শুৱাটো দেৰি হয় কাৰণে মই ৰাতিপুৱা উঠাটো দেৰি হয়। মায়ে ভাত পানী খাই মেলি কেতিয়াবা স্কুল গুচি যায়গৈ, তাৰপিছত মই উঠোঁ, নহ'লে ভাত বনাই থাকোঁতে উঠোঁ। উঠি পিনে তাই শুই থকা লগালগ ঘৰটো সাৰি লওঁ, ঘৰটো সাৰি পিনে গা পা ধুই পিনে ভাতকেইটা খাবলৈ কেতিয়াবা টাইম পাওঁ, নহ'লে কেতিয়াবা নহয়। মায়ে ভাত পানী খাই মেলি যায়, পাপাই ছোৱালীজনী লৈ দিয়ে, তাৰপিছত মই ভাতটো খাওঁ, সেনেকুৱাই হৈয়ে আছে আৰু। কামৰ মাজতে ভাতটো খাই ল'লোঁ, আৰু কাপোৰ ধুবলৈ বুলি মেচিনটোত পানী দিছোঁ, পানী হৈ থাকক। ঘৰ চফা কৰি থাকোঁতে ছোৱালীজনী উঠিলে, আকৌ ছোৱালীজনীৰ লগত অলপ দেৰি তাই উঠি মেলি মোক নাপালে আকৌ কান্দি দিয়ে যে, সেইটো কাৰণে তাইকো অলপ খুৱাই মেলি ল'লোঁ। এতিয়া শুইছে, খোৱাৰ পিছত এতিয়া মই ঘৰটো মোহাৰি লওঁ, কাৰণ ঘৰটো চফা কৰাৰ পিছত গোটেই মকৰাবোৰ পৰি যায়, মকৰাবোৰ গছকি মাৰি পেলালোঁ, মাৰি পেলোৱাৰ পিছত গোটেই লেতেৰা হৈ গ'ল নহয়। এতিয়া ঘৰটো মোহাৰিব লাগিব, ঘৰটো মোহাৰি লওঁ। ছোৱালীজনী উঠিলেই চাগে, কথাটো কৈছিলোঁহে উঠিলেই তাই। ৰুমটো ঠিকেই হোৱা নাই, এনেকৈ হৈ আছে। উঠিব বুলি কৈছিলোঁহে, উঠিলেই তাই। এতিয়া উঠিলে লগালগ মাৰ ওচৰত দি দিলেতো নাথাকিব, অকণমান দেৰি মই ল'ব লাগিব। আৰু ৰুমটো মানে আগতে কি হয়, ল'ৰা ছোৱালী হৈ যোৱাৰ পিছত চব চেঞ্জ হৈ যায়। আগতে চফা শুই উঠিয়ে ৰুমটো চফা কৰি লওঁ। আকৌ শুব চাগে, টোপনিটো আকৌ আজি পূৰ নহ'ল, কাৰেণ্টটো নাছিলে যে ৰাতি গ'লগৈ। ইনভাৰ্টাৰো 3খন ফেন কিমান হেৰি কৰিব, ফেনখন লাষ্টত অফ হৈ থাকিলে, তাৰপিছত যেতিয়া হৈছে 1 ছেকেণ্ডো ৰখা নাই, এটা সাৰ পাই গৈছে। টোপনিটো পূৰ নহ'লে অকণমান আমনিটো কৰে। কৃষ্ণ, দুখ দাই নধৰিবা আৰু দেই, মোক যে আৰু নধৰিবা আৰু, কৃষ্ণ আৰু দেই।
আজিৰ পৰা অকণমানিজনীক মই নোখোৱাওঁ, একেবাৰে বাদ দি দিলোঁ মানে চাওক অথনি মই খুৱাইছিলোঁ তাইক মানে লগে লগে এনেকৈ খুৱাব লাগে দেই। অকণমান দেৰি হ'ল, ইমানেই কান্দিলে 10টাৰ পৰা 10:30টাৰ ভিতৰত আমি খুৱাওঁ, কিন্তু এতিয়া বাজিলে 12টা। মানে আজি সেই ঠেহটোৰ কাৰণে তাৰমানে তাই 12টা বজাত এতিয়া আকৌ নেক্সট খাইছে, মানে এনেকৈ ৰাখি দিব লগা হ'ল এইখিনি। এচামুচ দুচামুচ অকল খাইছিলেহে। সেইকাৰণে কৈছোঁ আজিৰ পৰা মুনু নিজৰ ছোৱালী নিজে আপডাল কৰিবা, নিজে খোৱাবা, মই অন্য সময়ত লৈ দিম, গা পা ধুৱাই দিম, কিন্তু খোৱাটো মই একদম নমস্কাৰ কৰিলোঁ আৰু দেই। আগত এদিন ঠেহ লাগিলে, তাৰমানে দুডু খাই আছিলে দেই, মই সেইদিনাখন এনেকৈ খাবলৈ নিদোঁকৈ এনেকৈ অকণমান আঁতৰাই দিছিলোঁ, সেইদিনাখন ঠেহ লাগিলে। এতিয়া ঠেহ লাগিলে সেইফালৰ ছাইডৰ দুডু নাখায় মানে, এনেকুৱা মানে জনা হৈছে। সৰুতে যে ইমান ঠেহ লাগে মই নাজানোৱে। মামা খোৱা দেই, মই যাওঁ দেই, খোৱা মই যাওঁ দেই। ভাল ছোৱালী এতিয়া খাইছে, চোৱা মাকে খুৱাইছে হয় নাই, খাব হয় নাই, খোৱা। মাৰ ভিডিঅ'টোত দেখি পেলাই বহুতে কমেণ্ট কৰিছিলে যে ডক্টৰক নুসুধাকৈ কিয় খুৱাই এইবিলাক কিবাকিবি বুলি। সেই কথাটো আপোনালোকক আমি জনাই দিছোঁ। এইটো চিমিলেক হয়, চিমিলেক 1। এইটো ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে। তাৰমানে আমি যেতিয়া দেখাব গৈছিলোঁ, তাৰভাগত আপোনাক আমি কৈছোঁ যে ৱেইটটো অলপমান কম আছিলে। দেখাব যাওঁতে ডক্টৰে চাই মেলি যিকেইটা মানে দিলে খাবলৈ, সেইকেইটা খোৱাৰ পিছত 15 দিনত প্ৰায় 350 গ্ৰাম বাঢ়িলে, ধুনীয়া বাঢ়িলে। কিন্তু হ'লেও দিনটোত 1 টাইম এইটো খুৱাবৰ কাৰণে দিছে। কিমান কি খাব লাগে ডক্টৰে কৈ দিছে। আপোনালোকেও কিন্তু ৱেইট নাবাঢ়িলে বুলি এনেকৈ খুৱাই নিদিব, ডক্টৰক সুধি ল'ব। আমিও ডক্টৰক সুধি পেলাই আনিহে খুৱাইছোঁ। আৰু কিমান খুৱাব লাগে, কেনেকৈ খুৱাব লাগে, ধুনীয়াকৈ সুধি পেলাই আনি খুৱাইছোঁ। আৰু খোৱাৰ পিছত ৱেইটটো ধুনীয়া বাঢ়িছে। গতিকে আপোনালোকৰ যদি ৱেইটৰ প্ৰব্লেম আছে, ডক্টৰক দেখাই এনেকুৱা 2-এটা বস্তু কিবা ল'ব পাৰে। নৰ্মেলি 6 মাহৰ পিছৰ পৰা বেলেগ কিবাকিবি খায়, কিন্তু এতিয়া যিহেতু উপায় নাই, সেইটো কাৰণে 4 মাহৰ পৰাই খুৱাবলগীয়া হৈছে। মানে 4 মাহ ৰানিং হৈছে দেই, 4 মাহ কমপ্লিট হোৱা নাই। হয় নাই দেখোন, হয়নে? খোৱা দেই, খোৱা দেই। আমাৰ বেটীক মায়ে মই লগ লাগি গা পা ধোৱালোঁ। মায়ে প্ৰায় মায়ে ধুৱাই, আপোনালোকে দেখিছেই। এতিয়া বহুত ধুনীয়া ফ্ৰক এটা, বহুতে মানে ভাবোঁ কি জানেনে, ফ্ৰকবোৰ দেখিলে ডাঙৰ ডাঙৰ হ'ব বুলি ভাবোঁ। পিন্ধাই দিয়ে লগে লগে জোখত হয়গৈ। এইটো যদি আজি নিপিন্ধালোহেঁতেন ঠেকেই হ'লগৈ হয় নাই হ'ল। আৰু পেহীয়ে সুধি দেখোঁতে বহুত ধুনীয়া খাৰু এযোৰ দিছিলে, পিন্ধোৱা হোৱাই নাই। আজি পটককৈ মনত পৰি গ'ল, বোলো পেহীয়ে খাৰু এযোৰ দিছিলে, পিন্ধাই চাওঁ। নহ'লেতো ইয়াতকৈ ডাঙৰ হ'লে আকৌ পিন্ধাব পৰা নাযাব। তেওঁলোকে সুধি খাব আহিব নোৱাৰিলে, এতিয়া মানুহ ঢুকাইছিলে, তাৰ আগতে দি থৈ গ'লহি। এতিয়া ভাবিছোঁ তাকে খাৰুযোৰ পিন্ধাই চাওঁ বুলি। এইটো ইয়াত লগ নাই, এনেকুৱা জইন চাগে ন? ৰাহুল এযোৰ অকণমান ডাঙৰেই হৈছে, এযোৰ আৰু 2 দিনমান লাগিব। নহ'ব এনেকৈ পিন্ধিব, আৰু অকণমান শকত হ'ব লাগিব, তেতিয়াহে নহ'ব। এইযোৰ খোল খাই যাব, আৰু অলপ শকত হ'ব লাগিব, তেতিয়াহে হ'ব। এইযোৰ দেখিছেনে, একদম পূৰা মাউসী হয় চাগে। বহুতো কান্দি চাব নিপিন্ধা থৈ দিওঁ। এইযোৰ পিন্ধোৱা নহ'ব আৰু। মায়ে বুলিব অকল ভিডিঅ' কল লাগিছে, মোক নলয় হয় নাই? টোপনি ধৰিছে, গা ধুৱাই দিয়া হ'ল যে, মায়ে মই লগ লাগি গা ধুৱাই দিলোঁ। এতিয়া শুব হ'ল, তাই খোৱা টাইম। শুই উঠি এতিয়া ভাবিছোঁ চাহৰ লগত কিবা খাওঁ। মায়ে গাখীৰ আনিবলৈ যাওঁ বুলি কৈছিলে, লগতে ভাবিলোঁ মই আজি যাওঁ, কিবাকিবি চানা তানা আনোগৈ খাবলৈ বুলি। আৰু কণমানিজনীকো আজি লৈ লৈছোঁ দোকানলৈ। গধূলি চাহ তাহ খালোঁ, চাহ খাই পিনে অলপ দেৰি ৰেষ্ট ল'লোঁ। ৰেষ্ট নহয়, ছোৱালীজনীৰ লগত অলপ খেলিলোঁ। তাৰপিছত তাইকো খোৱালোঁ আৰু তাইক এতিয়া ধুনীয়াকৈ দদায়েকৰ ওচৰত জোলনাত উঠি খেলি আছে। এইফালে এজনী বেটি খেলিছা, ধুনীয়াকৈ খেলি আছে তাই। প্ৰত্যেক দিনৰ নিচিনাকৈ সদায় মায়ে পাকঘৰত সোমালে ভাত বনাবলৈ বুলি। এইফালে মায়েও ভিডিঅ' বনাই আছে। মিছ'ৰ পৰা বস্তু এটা লৈছিলোঁ, মানে ফুলি 2যোৰমান অৰ্ডাৰ কৰিছোঁ। মিছ' এপটোৰ পৰা বহুত সস্তাত বস্তু ল'ব পাৰি। এই 2টা পেকেট মই পাইছিলোঁ, দামটো কিন্তু পাহৰিলোঁ, কিন্তু বহুত সস্তাত পাইছিলোঁ। থৈ দিয়া আছিল মাক দিম বুলি, এটা পেকেট মাক দিম বুলি থৈছিলোঁ। এতিয়া তেওঁ গম নাপায় লোৱাৰ কথা। তেওঁক দেখাওঁ কোনযোৰ ভাল দিছে তেওঁ ল'ব, কিন্তু বেছি ডাঙৰ নহয়, সৰু ডিজাইনবোৰ চবৰে বেলেগ বেলেগ আছে। মায়ে কাৰণ ডেইলি ওলাই যায়, স্কুলে পিন্ধি যাবলৈ ভাল পাব, ডেইলি স্কুলে পিন্ধি যাবলৈ এযোৰকৈ। মালে বস্তু এটা আনিছোঁ। তুমি দোকান দিয়ানিহে আজিকালি। মিছ'ৰ পৰা লৈছিলোঁ। কিমান লৈছে জানে নাই? 143। অঁ, এটা পেকেট আপোনাৰ, এটা পেকেট মোৰ। কোনটো ভাল লাগিছে?
কিন্তু সৰু সৰু ফুলিকিযোৰ ধুনীয়া আকৌ সৰু যদিও একে আছে মামুনো একে আছে যিটো মন যায় লওক অকণমান দুই এযোৰ অলপ বেলেগ হৈ আছে অধিক মাছত বগলী কণা বুলি কথা এষাৰ থাকে নহয় অসমীয়াত মোৰ এতিয়া তেনেকুৱা হৈছে তুমি মোলৈ আনিছা নিজে দিয়া আকৌ কোনটো দিয়া নহয় আপোনাৰ যিটো পচন্দ হৈছে সেইটোৱে ল'ব পাৰিব একেই অৱশ্যে দুইকেইযোৰ চকুটো বনিয়াই লৈছো দেই চকুটো বনিয়াই লৈছো দেই চকুটো বনিয়াই লৈছো দেই এইযোৰ মাৰ ভাগৰ এইবাৰ অকণমানি ন আৰু মোৰ যিটো বেমাৰ হৈছে বহুতে বেমাৰটোৰ বিষয়ে আপোনালোকে গম পালে বহুতে কমেণ্ট কৰিলে কমেণ্ট কৰাসকলৰ বাবে বহুত বহুত ধন্যবাদ বহুত কথা কমেণ্টৰ যোগেদি গম পোৱা যায় বহুত কথা আমি নাজানো বহুত কথা আপোনালোকৰ পৰা শিকিব পৰা যায় সেইটো কাৰণে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সদায় খোৱা বোৱাবোৰনো কি দেখাই থাকিম সেইবোৰকে শ্বেয়াৰ কৰিলোঁ দিনটোত কি কৰোঁ কি নকৰোঁ সেইবোৰকে শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আজিকালি লাইক আৰু কমেণ্ট বহুত কম অহা হৈছে কেলৈ বেয়া পাইছে নে কি কৈছে আপোনালোকে কমেণ্টত জনাবচোন যদি ভিডিঅ'বোৰ আৰু যদি ভাল কৰিব পাৰোঁ চেষ্টা কৰিম ভাল কৰি যাবলৈ আৰু আজিলৈ তাকে বাই বাই